উঠিলা ন তুমি উঠিলা ন আৰু তুমি অকণমান শুই থাকিব লাগে নে নালাগে লাগে নে নালাগে হা লাগে নে নালাগে হাঁহিব চাইছা আৰু অকণ শুই থাকিব লাগে নে নালাগে তোমাৰ লাগে নে নালাগে কি লাগে ক'ত বাহিৰত যায় আজি কোনো জানে কোনো হাই হেল্ল' নমস্কাৰ বন্ধুসকল মোৰ আৰু এটা ভিডিঅ'টো আপোনালোকক স্বাগতম জনালোঁ আৰু আজি ভিডিঅ'টো বহুতেই ধামাকা হ'ব আৰু এইজনী হ'ল মোৰ ভাগিন হাই পাইছে দেই তাই খোৱা পাওঁ হাই কোৱা আৰু বৰক আজি ভিতৰটো এনেকৈ কি কৰিব আজি ভিতৰটো মানে অলপমান বেলেগৰ ভিতৰত বেলেগ একদম বেলেগ আৰম্ভ আৰু যদি মোৰ চেনেলটো আপুনি নতুনকৈ চাই ছাবস্ক্ৰাইবটো কৰি দিব কাষত থকা বেলেগ ভিডিঅ' বজাবলৈ নাপাহৰিব কাৰণ গম পায় যিহেতু লাইক এটা কৰি দিব আৰু শ্বেয়াৰো কৰি দিব বলক আৰম্ভ কৰোঁ কৃষ্ণক চিঠি হে দোস্তো কালি মোৰ কি হ'ল জানেনে কালি মোৰ কি হ'লে আপোনাক কোৱা আছে কালি মোৰ মোবাইলটো হৈ গ'ল বে ফেনখন ঘৰ কৰাই থাকে ফেনখন অকণমান অফ কৰি দিওঁ চিয়'ৰ আৰু চুই থাক কালি বে মোৰ মোবাইলটো হেল বে আপোনালোকে যে এই ভিডিঅ'টো চাই আজি আছে যেন এই ভিডিঅ'টো আপোনালোকে দেখা নাপায় এই ভিডিঅ'টো আপোনালোকে দেখা নাপালে কালি মোৰ মোবাইলটো কি হ'ল জানে প্ৰথমবাৰ একদম ভালকৈ শেষলৈ চাব ভিডিঅ'টো তেতিয়াহে আপোনালোকে বুজি পাব কি হৈছিল কি নাই হোৱা এক নম্বৰ কথাত পইণ্টত আহোঁ ব্লক আৰু পইণ্টটো হ'ল কি মই আছিলোঁ দোকানত আৰু আমাৰ ঘৰত মানে বালি আছিলে মানে বালি পেলাইছিল তাকে পৰহি পেলালে আৰু তাকো আমি বালিখিনি মানে ৰাস্তাত আছিলে মানুহ কেইটামান লগাই পেলাই বালিখিনি হেৰি কৰোঁতে অলপমান বালি মানে থাকি গ'ল মানে আমি ছাইডত থ'ব কাৰণে এইখিনি মানে এইখিনি অলপমান ছাইডলৈ মানে নিলোঁ মানে বাঘ দিলোঁ মোবাইলটো লৈ থাক তই বাঘ ক'লোঁ কি মোবাইলটো লৈ থাক আৰু চাঙত বহি আছিলে এইখন চাং আৰু চাঙত বহি আছিলে কেনে লৈ থাকিব দিলোঁ ভাগিনজনীৰ লগত ৰাতিপুৱা যে দেখিছে ভাগিনজনীৰ লগত আছিলে জীয়েকৰ লগত তাৰপিছত কি হ'লে চব মানুহ তাতে বহি আছে তাৰপিছত দাদা আহি পেলাই বাঘ লৈ আহিলে ঘৰলৈ বোলে গাড়ীতে লৈ আহিলে উঠি আহিলে চাঙতে থৈ গুচি গ'লগৈ তাৰপিছত মই গ'লোঁ হাগিবলৈ মই কাম কৰি গা ধুই হাগিবলৈ তো কি হৈছে মোৰটোৱে ডিষ্টাৰ্ব মোৰ মোবাইল আছেতো ডিষ্টাৰ্ব মই হাগিবলৈ ভাবি আছোঁ মই হাগি থাকোঁতে ভাবি আছোঁ কৈছে কি মোবাইলটো হেল নেকি মোবাইলটো দিলোঁ হয় কিন্তু তাতে থৈ আহিল চাগে তাহাঁত হয় আহি সুধোঁ যে ওলাই আহি পিনে বোলে মোবাইলটো তাত থৈ আহিছোঁ তাৰপিছত ভাবিলোঁ কি এনে কৈছে নেকি তাত সঁচাকৈ থৈ আহিল তাত মোবাইলটো ফোন কৰিছে মোবাইল তাত বিচাৰি আহি দৌৰি আহি পেলাই নাই ফোন কৰিছে চুইচ অফ বুলি হে মোৰতো টেমাটো চুটি গৈছে চুইচ অফ কালি ভিডিঅ'টো আপোনালোকে চাব নাপালে হেঁতেন এইটো ভিডিঅ'টো নাপায় কালিটো নাপালে হেঁতেন কালিটো কি হ'ল কালিটো এডিট কৰি থৈ দিছোঁ মই আপলোড কৰিব পৰা নাই তাত মোৰ মাথা একদম মাৰিছোঁ ভিডিঅ'টো এডিট কৰি থৈ দিছোঁ আপলোড কৰিব নাপালোঁ চুটি গৈছে নে টেমা তাৰপৰা কি কৰিম মানে তাৰপিছত মই ভাবিলোঁ কি কাল মোৰ মোবাইল ক'ত আৰু তাৰ অলপ পাছত দাদাই মানে চুলি কাটিব আহিলে ডাঙৰ দাদা চুলি কাটিব আহিলে মোক ক'লে কি চুলি কাট ক'লে মই কাটিব আহিলোঁ মনটো মোৰ অকণ মৰি আছে সি দেখিছে কিন্তু সি সোধা নাই মনটো মৰি আছে মোৰ তাৰপিছত কি হ'ল চুলি তুলি কাটি হৈ গ'ল তাত জেঠাই সেইটো দাদাক ক'লেহি এনেকৈ তেনেকৈ হ'ল নহয় বোলে তাৰপিছত তাত ভালকৈ বুজি নাপালে দাদাই কৈছে কি হ'ল বুলি মাতি আনিলে জেঠাইক আকৌ জেঠাই মানে ভালকৈ নক'লে কথাটো তাৰপিছত আহি পেলাই আকৌ কৈছে এনেকৈ হৈ গ'ল মানে এতিয়া তাই কিনি দিওঁ এনেকৈ কৈছে মই অলপ ভালেই পাইছিলোঁ মোক কিনি দিয়ক বুলি কওঁতে মানে নতুন মোবাইল এটা পাই যাম অলপমান সেনেতে এইখিনি পইচা এইটো মোবাইলটো দামৰ পইচা দি দিয়ক আৰু অলপমান 5-6 হাজাৰ মিলাই মানে ডাঙৰ এটা লওঁ আৰু মানে ভাল এটা কোৱালিটি এটা ভালেও পাইছিলোঁ অলপমান বেয়াও পোৱা নাছিলোঁ সেইখিনি সময়ত ঠিকে আছে হ'ব হেল আৰু তাৰপাছত কি হ'ল জানো তাৰপাছত কি হ'ল
মোবাইলটো দাদাই চুলি তুলি কাটি হৈ গ'ল। চুলি তুলি কাটি হওঁতে মানে দাদাই মানে দোকানত বহি আছিলতো। তাৰপাছত চুলি নাকাটা আগত সেওৱা আগত তাৰপাছত পানীৰ বটল আনিব দিলে, মই পানীৰ বটল দিলোঁ। পানীৰ বটল মানে মুখ ধুইছিলে বাহিৰত, মানে মুখ ধুওঁতে মানে মোবাইলটো দেখিলে চাঙত দেখোঁতে আনি পেলাই থৈ দিলে চুইচ অফ আৰু গাড়ীৰ ভিতৰত ভৰাই থৈ দিলে দৰ্জাখন মাৰি পিনে। আৰু মিলাই কৈছোঁ ন, মই ভাল লগা নাই চাগে, মই গম পাইছোঁ নিমিলাকে আনি পেলাই থৈ দিলে যেন। থৈ দিয়াৰ পাছত কি হ'ল, চুলি তুলি কাটি খোৱাৰ পাছত দোকান খুলিবলৈ ওলাই দিছে। কৈছে কি ছেকেণ্ড টাইম বোলে, কৈছে কি ছেকেণ্ড টাইম মানে আৰু এবাৰ হেৰাইছিল মোবাইলটো। ক'ৰবাত গৈছিলোঁ, পেলাই থৈ গুচি আহিলোঁ, বিচাৰিছোঁ এই বেগত আছে ক'ৰবাত, ফোন মাৰি থৈছোঁ, চাইলেণ্ট আছিল মোবাইলটো। আৰু যাই পিনে লৈকে মানে পিছতহে পালোঁ আৰু। তাৰপাছত মানে জীৱটো অলপ আহিছে, কিন্তু বাই জীৱটো অহা নাছিলে, তাই নাজানে। তাই ভিনদেউলৈ ফোন কৈছে কি এনেকৈ তেনেকৈ হ'ল, মোবাইলটো হেৰাইছোঁ নহয়। তাৰ ভিনদেউ কৈছে তুমি কিয় ধৰ ফৰাই আছা, মোবাইলটো সিহে হেৰাইছে। তাত বায়ে কৈছে কি নহয় মইহে হেৰাইছোঁ এই মোবাইলটো, মোক তাকেইটা কিনি দিব লাগিব মোবাইল এটা। ভিনদেউ কৈছে মই বেয়া মোবাইল এটা লৈ আছোঁ বোলে, মোৰটোকে ল'ব দিবি তাক, ভাল বেয়া মোবাইলটোকে, মই বেয়া মোবাইল লোৱা আছে। মই কৈছোঁ নলওঁ, মোকে ল'ম হয় নাই। তাৰপিছত ভিনদেউ এতিয়াও গম নাপায় মোবাইল পালোঁ বুলি। ভিনদেউ ৰাতিপুৱা শুই আহোঁতে মই ক'লোঁ কি ভিনদেউ মোবাইলটো মই হেৰাইছোঁ নেকি, যোনে হেৰাইছে তাক সোধকে, তাৰ মোবাইলটো নলওঁ। কিন্তু সেইটো মোবাইল মই নলওঁ, বেটাৰী বেয়া সেইটো মোবাইল, মোৰটোতকৈ দামী হ'ব পাৰে কিন্তু বেটাৰীটো বেয়া। বেটাৰী বেয়া মোবাইলটো মই লৈ কি মৰাটো কৰিম, কিহৰ মৰাটো কৰিম বেয়া মই, সেইকাৰণে মই নলওঁ। তাৰপিছত পালোঁ যেতিয়া আৰু ভালো লাগিল তেতিয়া, আৰু ভিডিঅ' বনাই আছোঁ এতিয়া, মিলাইছোঁ কিন্তু দেই। পালোঁ তেতিয়া ভালো লাগিল এতিয়া, আৰু ভালো লাগিল এতিয়া ভিডিঅ' বনাই আছোঁ। পালোঁ তেতিয়া ভালো লাগিল তেতিয়া ভিডিঅ' বনাই আছোঁ এতিয়া, আপোনালোকে চাই আছে তেতিয়া, মানে এতিয়া এইখিনি। একচুৱেলি কি জানে, আমি কিছুমান বস্তু নিজতকৈ বেছি মানে যেনেকৈ মোবাইলটো আমি বহুত ভাল পাওঁ ন, ভাল পোৱা বস্তুটো ভাঙি যায়। সেইদিনাখন ভাঙিছিলে, ভিডিঅ'টো দেখিছিলে, ভাঙি যে যায়, পৰিলে হেৰালে, মানে কিবা এটা কষ্ট পায় ন মনত, হয়নে? যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডজনে যদি ব্ৰেকআপ দিয়ে ন, যিমান কষ্ট পায় ন, তাতকৈ বেছি কষ্ট পোৱা হয়। যেনেকৈ এতিয়া মোবাইলটো নহ'লে মই চলিব নোৱাৰিম, মোৰ গাৰ্লফ্ৰেণ্ডজনী নহ'লেও মই চলিব পাৰিম, তাইক নালাগে যায়, এনেকুৱা মানে কথাটো হয় নাই। কিন্তু মোবাইলটো মোৰ বিপদৰ বন্ধুটো বন্ধুৱেই, কিন্তু মোৰ সাথী এটা। মোৰ মানে প্ৰতিটো পলত, প্ৰতিটো সময়ত মোৰ যেতিয়া ইচ্ছা যায় তেতিয়া মই মোবাইলটো ইউজ কৰিব পাৰিম, সেইটো বস্তু মই ইউজ কৰিব পাৰিম। যেতিয়া ৰাতি 10টা 12টা 3টা 4টা যেইটা বাজি যাওক হয় নাই। সেইদিনাখন ভাঙোতে কি বেকা হৈ গ'ল মোবাইলটো। আপোনালোকে অকণ বেকা বেকিকৈ দেখিছে নেকি বাৰু? নাই দেখা ন, একো নাই। কেমেৰাটো বেকা হোৱা নাই বাৰু, ফাটি গৈছে, এইফালে টেম্পাৰখন ফাটিছে, একো নাই। টেম্পাৰখন ফাটিলে লগাই দিব পাৰিম, কিন্তু ফাটিলেও বেয়া লাগে, ধমকৈ গৈছে, জীৱ চুটি গৈছে। আৰু এবাৰ চাই লওক আপোনালোকে কেনেকৈ গৈছে, গৈছে নাই, জীৱ চুটি যায় ন। এনেকুৱা হ'লে ভাল লগা বস্তুটো এনেকুৱাকৈ পৰি গ'লে দুখ লাগে, কিন্তু ন দুখ লাগে ন। প্ৰেম আৰু তাতোতকৈ ডাঙৰ কথা যেন মোৰ হাগিব লাগিছে বে, সদায় এইটো সময়তে লাগে মই হাগি আহোঁ। কালি লগ পাই আছোঁ আপোনালোকৰ নেক্সট ভিডিঅ'ত হাগি আহোঁ। লাইক এটা কৰি দিব, মোবাইলটো যাতে নাভাঙে মোৰ হ'ব। কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব, কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। ছাবস্ক্ৰাইবটো কৰিব, কিন্তু কাষত থকা বেল আইকনটো বজাব নাপাহৰিব, নহ'লে আপোনালোকে মোৰ মোবাইলৰ ভিডিঅ' বনোৱা মোৰ ভিডিঅ'কেইটা সময়ে নাপাব।